Hi friend, मैं गालिया चली रानबार ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনালোঁ আপোনালোকক। আজি আমি আপোনালোকক দেখাম আমাৰ গাঁৱত এটা সৰুকৈ পূজা আছে। আজি বছৰে হোলীৰ আগে আগে পূজাটো তাকে মন্দিৰত যাওঁ বুলি ভাবিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 9টা। আবেলি গাঁও আছে ভাৰী গান বুলি যে কয়, আপোনালোকে শুনিছেনে নামটো? দেখিছেনে নাই নাজানো আপোনালোকে। মই আজি অলপ হ'লেও দেখাম বুলি ভাবি আছোঁ ভাৰী গান কোৱা গানটো। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মন্দিৰত যাই আহোঁগৈ। মন্দিৰৰ পৰা যাই আহি ভাত খাই কেনে গান চাব যাম এতিয়া আবেলি। তো চাই থাকিব ভিডিঅ'টো। আজি ভগৱানৰ নামত এযোৰ পাৰ দিম বুলি ভাবিছোঁ। এয়া পাৰযোৰ হয়, এইটোকে নিম এতিয়া মন্দিৰলৈ। এয়া মন্দিৰত আহি পালোঁ আমি এতিয়া, আৰু এয়া গাঁৱৰ মানুহে সেৱা আগবঢ়াই আছে। এতিয়া আমিও যাম, মানুহ অলপ ভিৰ হৈ আছে কাৰণে অলপ পিছত যাম বুলি ভাবি আছোঁ আমি। এতিয়া পূজা কৰি আহিলোঁ। এতিয়া বাজিছে 10টা, 11টা বাজিব আৰু। ৰাতিৰ পূজা যিহেতু বহুত দেৰি হৈ যায়। এতিয়া আহিলোঁ, এতিয়া বহুত ভোক লাগিছে। এতিয়া অলপ চাহ পানী খাই লওঁ, তাৰপিছতহে ভাত খাম। তাৰপিছত অলপ ৰেষ্ট লৈ আৰু ভাৰী গানটো চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু লগতে যোনে মোৰ ইউটিউব চেনেললৈ নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাহ খাম। পূজা বুলি পিঠা বনাইছিলোঁ, এয়া তেল এয়া এতিয়া যামগৈ ভাৰী গান চাবলৈ। আপোনালোককো দেখুৱাম, তো চাই থাকিব ভিডিঅ'টো। এতিয়া ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ বলক আপোনালোককো দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আহি পালোঁ পূজা হোৱা জেগাত। দোকানবোৰ এয়া আমি অহালৈকে আৰম্ভই হৈ আছে। এয়া নকল দেখাই আছে। অলপ দূৰতে বহিলোঁ আমি, বেছি ওচৰলৈ নিদিলোঁ আৰু সেইকাৰণে কথাবোৰ ভালকৈ শুনা নাপাই আছে। এয়া মাজৰটো বেটা পৰা হৈছে এই ৰোলত। পিছত এয়া মহাভাৰতো পিঠিত ল'বলৈ খুজি আছিলে। এয়া তাৰ বাপেকে মাজত কমাই গ'ল, তাকে বান্ধি লৈ গৈছে, এনেকুৱা দেখুৱাইছে ইয়াতে। তাৰ বাপেকৰ লগত যাব খুজি থকা সময়ত তাৰ মায়ে নিবলৈ খুজি আছিলে ঘৰত, সেইকাৰণে ইয়াত তাৰ বাপেকে পিঠিত লৈ যাবলৈ দি আছিলে বান্ধি, আৰু উল্টা বাপৰাকহে বান্ধি পায়। এয়া এই নাটকত এয়া দুজনীতো দুই বইনী হৈছে ইয়াতে। ল'ৰা মানুহ হয়তো এতিয়া কচু বেটা কাঢ়িবলৈ ওলাইছে। এয়া ভাৰী গানটো শেষ হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। ইয়াৰ দূৰৰ পৰা পূজা হোৱা জেগাটো দেখাই দিলোঁ অলপ আপোনালোকক। ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ, আৰু যিহেতু বেটাটো মোবাইল চাবলৈ খুজি আছিলে সেইকাৰণে। এয়া এতিয়া মই ৰাতিৰ সাজ বনাই আছোঁ। এয়া এইটো ছাগলী মাংস হয়। আজি দিনটো গোটেই দিন নিৰামিষে খাই আছিলোঁ। এতিয়া ৰাতিতহে মাংস খালোঁ, যিহেতু পূজা আছিলে। এইটো পূজাৰে ছাগলী মাংসটো হয়। এয়া হৈ গ'ল মোৰ ছাগলী মাংস বনোৱা। প্ৰথমৰ পৰা নেদেখুৱালোঁ, আৰু মই একদম চিম্পুলকৈ বনাইছোঁ, একো দিয়া নাই ইয়াতে, মাত্ৰ পিঁয়াজ দিছোঁ অলপ,
আদা নহৰু পিচি দিছোঁ আৰু এতিয়াহে মই ইয়াতে কাটা মছলা কাটি দিলোঁ আৰু একো দিয়া নাই। হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈ গৈছে, ৰাতিপুৱা 7টা বাজিছে। এতিয়া চাহ পানী খাই লওঁ, তাৰপিছত ভাত পানী খাই কেনে আৰু আজি যোৱাকালি পূজা হৈ গৈছে, আজি ৰং খেলাব, তো চাৰিকো আপোনালোককো দেখুৱাম। এতিয়া ভাত পানী খাই ওলামগৈ লাহেকৈ, তো চাৰিকো ভিডিঅ'টো শেষলৈকে। কালি পূজাৰ পৰা অনা জেলেপি এতিয়া চাহ লগত খাই ল'ম। এতিয়া ভাত পানী খাই লোৱা হৈ গ'ল, এতিয়া যামগৈ ৰং খেলাবলৈ। দেউৰীৰ ঘৰত খেলাই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে বেলেগ এক্সট্ৰা জামাদাৰ ঘৰত খেলাব, যিহেতু জামাদাৰ ঘৰত খেলাব ল'ৰাবিলাক বেলেগ আৰু ছোৱালীবিলাকে বেলেগকৈ খেলায় ৰংটো। ছোৱালীবিলাকে দেউৰী ঘৰত খেলাব, তো এতিয়া যামগৈ ৰং খেলাবলৈ। তো চাই থাকিব, আশা কৰিলোঁ আপোনালোককো ভাল লাগিব ভিডিঅ'টো চাই। বহুত এনজয় হয় তাতে চাই, ৰং খেলোৱাটো বহুত ফূৰ্তি কৰি খেলায় চবেই। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি যাবলৈ ওলালোঁ, বাইদেউটো মোক ফটা পিন্ধাই দিব বোলে। দুই কালাৰ দিলে ভাল লাগে। এতিয়া আমি যাই আছোঁ ৰং খেলাবলৈ দেউৰীৰ ঘৰত। মোৰ তৰফৰ পৰা সকলো বন্ধু বান্ধৱীসকলক হোলীৰ শুভেচ্ছা জনালোঁ এডভান্সকৈ। এতিয়া আহি পালোঁ আমি দেউৰীৰ ঘৰত। আহি পায়ে আমাৰ পাতলুটো নচা চুৰি কৰি দিলে, গান শুনে পায়ে। চাটনি বনাইছিলে, ভাঙাই দি আছে এতিয়া। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আজিৰ কাৰণে বাই ফ্ৰেণ্ড, আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ